নমস্কাৰ। আজি পুৱাই NB মিউজিক ষ্টুডিঅ'ৰ মজিয়াত বহিছোঁ কিছু চিন্তা লৈ। যোৱাকালিৰ বৰষুণজাক কেনেকৈ অনুভৱ কৰিলে আপোনালোকে? কিমান আগ্ৰহেৰে অপেক্ষা কৰিছিল বৰষুণজাকলৈ, নহয়নে বাৰু? এই বিগত 10টা দিন প্ৰচণ্ড গৰম, সকলোৱে মাত্ৰ অপেক্ষা কৰি আছিলোঁ এই বৰষুণজাকলৈ। ইদিনৰ পিছত সিদিন তাপমাত্ৰা বাঢ়ি গৈ আছিলে। 32 ডিগ্ৰী, 35 ডিগ্ৰী, 37 ডিগ্ৰী আৰু কালি চূড়ান্ত 40 ডিগ্ৰী পৰ্যন্ত পাইছিলগৈ পৃথিৱীৰ তাপমাত্ৰা। গতিকে ই কিহৰ সংকেত আচলতে? আজিৰ পৰা অনাগত 5 বছৰত, অনাগত 10 বছৰত কেনেকুৱা এক চৰম পৰিস্থিতি পাবগৈ এই উষ্ণতাই, এবাৰ কল্পনা কৰিছেনে? আজিৰ পৰা 5-10 বছৰ পিছত আপুনিও জীয়াই থাকিব, ময়ো জীয়াই থাকিম, নহয় জানো? আমি কেনেকৈ সন্মুখীন হ'ম এই তাপমাত্ৰাৰ, যদি আমি 10 দিনেই আমি সহিব পৰা নাই, আমি বাহিৰলৈ ওলাই যাবলৈ চিন্তা কৰিব লগা হৈছে। গতিকে চিন্তা কৰিব লাগিব এই সকলো বিষয়। যোৱা 10-15 বছৰত বিভিন্ন পৰিৱৰ্তনৰ সাক্ষী হৈছোঁ আমি আচলতে। ৰাস্তা ঘাট, অট্টালিকা বিভিন্ন বনিছে, কিন্তু তাৰ সুবাদত কিমান গছ গছনি কাটিছোঁ আমি, কিমান প্ৰকৃতিক নিষ্ঠুৰভাৱে আমি অত্যাচাৰ কৰিছোঁ। আৰু আজি হয়তো এই সকলোবোৰ তাৰেই বহিঃপ্ৰকাশ। আমি চিন্তা কৰিবৰ হ'ল সকলোৱে। কেৱল কিছুমান কাম আমি যে চৰকাৰেই কৰিব, আমি নকৰিম, তেনেকুৱা নহয় আচলতে। সকলোৱে কৰিব লাগিব। মই কোৱা নাই যে ইয়াৰ বাবে চৰকাৰ দায়ী নহয়। হয়, চৰকাৰো দায়ী। মই নিজ চকুৰে দেখিছোঁ আজিৰ পৰা 10-15 বছৰ আগতে আমাৰ যোৰহাট নগাঁৱৰ মাজেদি যিটো 4 লেন ৰাস্তা হৈছিলে, তাৰ প্ৰাৰম্ভিক কাম কাৰ্যৰ সুবাদত যিমানখিনি গছ গছনি কটা হৈছিলে, সি সঁচাকৈ চিন্তা কৰিবলগীয়া এক কাম। কিন্তু তাৰ পিছত আজি ইমান সময়ছোৱাত এজোপা গছপুলি ৰোৱা পৰিলক্ষিত হোৱা নাই। গতিকে এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত, ভাৰতৰ বিভিন্ন প্ৰান্তত কিমান গছ গছনি কটা হৈছে। গতিকে তাৰ ফল আমি নিশ্চয় ভোগ কৰিছোঁ। হোৱাখিনি হৈ গ'ল, কিন্তু আমি কৰিব কি পাৰোঁ? কিন্তু এটা কথা মই আজি অনুভৱ কৰিছোঁ, যোৱাকালিৰ পৰা অনুভৱ কৰি আছোঁ, যে যদি আমি বিহিত ব্যৱস্থা গ্ৰহণ নকৰোঁ, অনাগত দিনত এই পৃথিৱীত ৰাস্তা থাকিব, ঘৰ থাকিব, সকলো থাকিব, কিন্তু মানুহ নাথাকে। আমাৰ এটা প্ৰৱণতা আছে যে কিবা এটা কাম যদি বেয়া হয়, আমি সেই দুখটো আনলৈ ঠেলি দিওঁ। কিন্তু এটা কামত বা যিকোনো এটা বিষয়ত আত্মবিশ্লেষণটো সিমানেই প্ৰয়োজন। আমি কি কৰিছোঁ? এই প্ৰকৃতিখনক ৰক্ষণাবেক্ষণ দিবৰ বাবে মই কি কৰিছোঁ? মইতো একোৱেই কৰা নাই। আজি মই বজাৰলৈ গৈছোঁ, হাতততো এটা মই মোনা লৈ যাব পাৰোঁ, নিছোঁ নে নাই নিয়া? প্লাষ্টিকৰ কেৰি বেগত মই বজাৰ কৰি আনিছোঁ আৰু সেই কেৰি বেগ পেলাই দিছোঁ য'তে ত'তে। মই আজি এইখিনিৰ পৰা সেইখিনিলৈ যাব লাগে, মই গৈছোঁ বাইকখন লৈ পেলাই। আজি মই এইখিনিত ঘৰ বনাব লাগে, মই কোনো চিন্তা নকৰাকৈ সকলো ধৰণৰ গছ কাটি পেলাইছোঁ। গতিকে ময়োতো সমানেই দায়ী। গতিকে আমি আত্মবিশ্লেষণ কৰাৰ সময় আহি পৰিছে। আমি যাদৱ পায়েঙৰ কথা সকলোৱে জানো, এজন মহান ব্যক্তি, যি অকলে এখন হাবিৰ সৃষ্টি কৰিছে। চিন্তা কৰকচোন, এজন মানুহে যদি তেওঁৰ নিজস্ব প্ৰচেষ্টাৰে এখন হাবি সৃষ্টি কৰিব পাৰে, তেন্তে আপুনি মই আমি সকলো লগ হৈ এই পৃথিৱীখনক কিয় আগৰ দৰে সুন্দৰ কৰি তুলিব নোৱাৰিম? গতিকে আহকচোন আজি সংকল্প লওঁ, এই যে 10টা দিন আমি প্ৰচণ্ড গৰমত ভুগিলোঁ, এই আহিন মাহত ইমান এটা সুন্দৰ সময়, দুৰ্গা পূজাৰ সময়, যি সময়ত চৌদিশে কুঁৱলী পৰে, শেৱালি ফুলৰ সুগন্ধৰে বিয়পি পৰে, সেই সময়ত আমি এই গৰমত ছাতি ফুটি কৰিব লগা হৈছে। গতিকে আহক আমি সকলোৱে সংকল্প কৰোঁ যে এই প্ৰকৃতিখনক আমি ৰক্ষণাবেক্ষণ দিম, আৰু আমি সকলোৱে কিছু চিন্তা আগবঢ়াম যাতে এই প্ৰকৃতিখন সুৰক্ষিত হৈ থাকে। ধন্যবাদ।